আজি আমাৰ ককাৰ 10 দিনীয়া। এইফালে আমাৰ সৰু দাদা আৰু এতিয়া আমাৰ ভাইটি বহুত লাজ কৰে দেই। এয়া হৈছে আমাৰ বৌতি, চব মানুহখিনি লাজুকাই আৰু অকণমান অকণমান। এইফালে আমাৰ ককা, ইয়াত চাকি বন্তি জ্বলোৱা হৈছে আৰু ধূপ লগোৱা হৈছে। কৃষ্ণ দেই, ইয়াতে ভৰি ধোৱা আৰু এইফালে ভকত বহিবলৈ দিয়া হৈছে। আমাৰ ককা বহি আছে, এইফালে আইতা বহি এইফালে ধূপ জ্বলাইছে। আমাৰ আইতা তো আমাৰ দহাৰ খোলা ধান দি পানী দিয়া হৈছে। চিৰা দিয়া হৈছে, এতিয়া চবে ভোকত আছে, ৰাতিপুৱাৰ পৰা একো খোৱা নাই।